विजयी भव। ভাৰতবৰ্ষৰ ৰাজনীতিত আজি তৃতীয়বাৰৰ কাৰণে প্ৰধানমন্ত্ৰী হিচাপে নৰেন্দ্ৰ মোদী ডাঙৰীয়াক নিৰ্বাচিত কৰা হৈছে। যোৱা কিছুদিনৰ পৰা আমি দেখিবলৈ পাইছোঁ যে ইণ্ডিয়া গঠবন্ধন আৰু NDA গঠবন্ধনৰ মাজত যি নিৰ্বাচনী যুদ্ধ চলি আছিল, সেই যুদ্ধৰ আজি সামৰণি পৰিল আৰু সামৰণিৰ অন্তত আমি দেখিবলৈ পালোঁ যে নৰেন্দ্ৰ মোদী ডাঙৰীয়াক তৃতীয়বাৰৰ কাৰণে প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত কৰা হৈছে আৰু শ্ৰী ৰাহুল গান্ধী ডাঙৰীয়াক বিৰোধী দলৰ দলপতি হিচাপে নিৰ্বাচিত কৰা হৈছে। এতিয়া মূল কথাটো হৈছে যে তৃতীয়বাৰৰ কাৰণে প্ৰধানমন্ত্ৰী ডাঙৰীয়াক নিৰ্বাচিত কৰা হৈছে ঠিকে, কিন্তু তৃতীয়বাৰৰ কাৰণে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কিন্তু সম্পূৰ্ণ মেজৰিটি লৈ পেলাই চৰকাৰখন গঠন কৰিবলৈ সক্ষম হোৱা নাই। এই ক্ষেত্ৰত নৰেন্দ্ৰ মোদী ডাঙৰীয়াই নীতিশ কুমাৰ আৰু চন্দ্ৰবাবু নাইডুৰ হাতত হাত ধৰি চৰকাৰখন চলাবলগীয়া হ'ব। চন্দ্ৰবাবু নাইডুক কিন্তু হোম মিনিষ্টাৰ অমিত শ্বাহ ডাঙৰীয়াই যিধৰণে তেখেতক 2 মাহৰ কাৰণে কাৰাবন্দী কৰি ৰাখিছিল আৰু নীতিশ কুমাৰ ডাঙৰীয়াই যোৱা নিৰ্বাচনৰ কিছুদিন পূৰ্বে সিহঁতে ইণ্ডিয়া এলায়েন্সত চামিল হৈছিল। তৃতীয়বাৰৰ কাৰণে প্ৰধানমন্ত্ৰী হিচাপে নৰেন্দ্ৰ মোদী ডাঙৰীয়াক এই দুজন ব্যক্তিয়ে সমৰ্থন দিছে। এনেকুৱা হ'ব পাৰে নেকি যে গছত উঠাই গুৰি কটাৰ কাৰণে এই দুজন हम মানুহে मोदी जी को चैलेंज करते रहे, मोदी जी सबसे पहले बाद में जो गारंटी देना देना, लेकिन अगर मेरा चाचा का गारंटी देकर दिखा दो पहले कि वो फिर से पलटेंगे कि नहीं पलटे। তৃতীয়বাৰৰ কাৰণে প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত হৈছে ঠিকে, কিন্তু সংসদত যাই যেতিয়া বহিব বিৰোধী দলপতি হিচাপে ৰাহুল গান্ধীৰ সন্মুখত তেখেতে অধিক শক্তিশালী হিচাপে বিৰোধী দল গঠন হৈছে আৰু এই বিৰোধী দলৰ সন্মুখত যেতিয়া নৰেন্দ্ৰ মোদী ডাঙৰীয়াই তেখেতৰ যি গঠবন্ধনৰ চৰকাৰ, এই গঠবন্ধনৰ চৰকাৰক লৈ কি সাহসেৰে সিহঁতে মোদী ডাঙৰীয়া তৃতীয়টো কাৰ্যকাল পাৰ কৰিব আৰু এই তৃতীয়টো কাৰ্যকাল হ'ব তেখেতৰ ৰাজনৈতিক জীৱনৰ আটাইতকৈ কঠিন সময়।